সকলোকে মোৰ নমস্কাৰ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমৰ বিভিন্ন স্থানৰ পৰা আহি আপোনালোকৰ মাজে একত্ৰিত হৈছে। এক মাহ পাৰ হ'ল জুবিন আমাৰ মাজৰ পৰা গৈছে বুলি ক'ব নোৱাৰোঁ, কিন্তু এটা অভাৱনীয় ঘটনা ঘটি গ'ল, যিটো এক মাহ পাৰ হ'ল আৰু আপোনালোকে এতিয়াও সেই মৰম আশীৰ্বাদ প্ৰাৰ্থনা একেদৰে সদায় জীয়াই আছে তেওঁৰ বাবে, আমাৰ পৰিয়ালৰ বাবে, তেওঁৰ ন্যায়ৰ বাবে। যি ঘটিছিল সেই সকলোবোৰ আমি ভালদৰে জানিব লাগিব, সঁচাটো জানিব লাগিব। সেই সকলোবোৰৰ বাবে আপোনালোকে যুদ্ধ কৰি আছে, আমিও পৰিয়ালৰ সকলোৱে আমি জানিব বিচাৰিছোঁ আচলতে সঁচাকৈ সেই দিনটো জুবিনৰ লগত কি হৈছিল। আমাৰ মাজতো বহুত অন্তৰ্কণ্ড চলি আছে, ইয়াত ভণ্টিও আছে লগত, আৰু আমি সকলোৱে বুজি পাওঁ আমাৰ অন্তৰৰ ভিতৰত কি চলি আছে। তাৰ উত্তৰ নিশ্চয় আমি পাম এক আস্থাৰে, শান্তিৰে, ধৈৰ্যৰে আমি অপেক্ষা কৰিছোঁ। নিয়মত হওক, শুদ্ধভাৱে হওক, পানী নসৰাকৈ যি বিচাৰ হ'ব লাগে সেয়া বিচাৰ হওক, কিন্তু তাৰ লগে লগে আমি জুবিনকো অমৰত্বত আমিয়ে দিব লাগিব। আমিয়ে সদায় আমাৰ মাজত জুবিনক কঢ়িয়াই লৈ ফুৰিব লাগিব, আৰু জুবিন আমাৰ মাজত সদায় তেওঁ যেনেদৰে আছিল তেনেদৰে সদায় থাকিব লাগিব। তেওঁৰ আদৰ্শ, তেওঁ যেনেদৰে গোটেই অসমখনক, গোটেই উত্তৰ পূৰ্বাঞ্চলক ভাল পাইছিল, সমগ্ৰ মানৱ জাতিক ভাল পাইছিল, প্ৰকৃতিক ভাল পাইছিল, জীৱ জন্তু, পশু পক্ষী, সকলোকে, গছ গছনি যেনেদৰে ভাল পাইছিল, সকলোকে আমি তেনেদৰে মৰম আমাৰ মাজতে দি যাব লাগিব। আমি ভাবিব লাগিব যে আজি এজন জুবিন নহয়, আমাৰ মাজত কোটি কোটি জীৱক জুবিনৰ, আমাৰ সকলোৰে আত্মাত জুবিন জীয়াই আছে, আৰু সকলোকে জুবিনে আমাৰ আত্মা তেতিয়া নিগাজিকৈ এক স্থান গ্ৰহণ কৰিছে, এখন ঘৰ পাতি বহিছে, আমাৰ সকলোৰে আত্মাত জুবিন জীয়াই থাকিব এতিয়া। গতিকে গোটেই বিশ্বজুৰি জুবিনক ভাল পোৱা সকলোৰে মাজত, কোটি কোটি লোকৰ মাজত জুবিন জীয়াই থাকিব এতিয়া। গতিকে আমি জুবিনৰ প্ৰতিটো কাম আমি তেনেদৰে আগবঢ়াই দিম। আমি সংকল্পবদ্ধ হ'ব লাগিব।